মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীক নিৰ্দেশ দিয়েহে দিয়ে, ৰাইজক আশ্বাস দিয়েহে দিয়ে। পিছে কথা আৰু কামৰহে নাই বাস্তৱত মিল। কাৰণ মুখ্যমন্ত্ৰী নাগৰ দলেৰে বুঢ়া আঙুলি দেখুৱাই আছে একাংশই। উদাহৰণ গুৱাহাটীৰ এজন বনাঞ্চলিক বিষয়া, নাম এইজনৰ খিজিৰ তালুকদাৰ। দক্ষিণ গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত এইজন। পিছে এইজন বনপালকক লৈ এতিয়া সমস্যাত পৰিছে বিভিন্নজন, মাত মাতিছে বহুজনেই। কাৰণ এইজনে হেনো এতিয়া বন বিভাগৰ উঠি ৰজা বহি ৰজা। বিশেষকৈ দক্ষিণ গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ত এওঁৰ বিনা অনুমতিত গছৰ পাত এখিলাও লৰিব নোৱাৰে। লগতে ইয়াৰ বিৰুদ্ধে অভিযোগ, শিল, বালি, কাঠ সকলোতে প্ৰভুত্ব চলিছে এইজন বিষয়াৰে। মুখ্যমন্ত্ৰীয়ে যিমানে যি ঘোষণা নকৰক, সেই ঘোষণাসমূহ, সেই নিৰ্দেশসমূহ কাৰ্যকৰী নহয় কিয় এইসকল বিষয়াৰ ওপৰত সেয়া এটা অবুজ হাতৰ। নিয়ম অনুসৰি ৩ বছৰতকৈ অধিককাল একেটা বিষয় বাবতে একেটা কাৰ্যালয়তেই কৰ্মৰত হ'ব নোৱাৰে বিষয়া। পিছে ৩ বছৰ নহয়, ততোধিক সময় পাৰ কৰিলে এইজন এই একেটা কাৰ্যালয়ত। পিছে চকীৰ পৰা এইজনক লৰাওতাহে কোনোজন নাই। ইমানেই এইজনৰ প্ৰভুত্ব, ইমানেই হাত দীঘল এইজনাৰ। প্ৰশ্ন বহুতৰে মনত, ইমান হাত দীঘল যদিহে এওঁ, তেন্তে এওঁৰ সৈতে আছে আৰু কোন কোন? কাৰ আশৈ পোৱা বাবে এইজনৰ ওপৰত প্ৰভাৱ নপৰে চৰকাৰী কোনো নিৰ্দেশনাৰ? লগতে সচেতন একাংশ নাগৰিকৰ আন এটি বিশেষ প্ৰশ্ন, বন বিভাগৰ কৰ্মচাৰীয়ে জংঘলতো নিয়োজিত হ'ব লাগে, কিন্তু এওঁৰ ক্ষেত্ৰত সেই নিয়মসমূহ নাখাটে কিহৰ বাবে? প্ৰশ্ন লগতে PCCFে এইসমূহ দিশত চোৱা চিতা নকৰে নেকি? বিভাগত কি চলিছে সেইসমূহ তেওঁলোকৰ দৃষ্টিগোচৰ বা কৰ্ণগোচৰ নহয় নেকি? পূব গুৱাহাটী সংমণ্ডলৰ অধীনৰ দক্ষিণ গুৱাহাটী বনাঞ্চলিক কাৰ্যালয় এইগৰাকী বিষয়াক এইদৰে গতাই দিয়াৰ কাৰণ কি? আঁৰত আছে নেকি কোনো বিশেষ মুনাফাৰ অংক? যদিহে সেয়া সঁচা, তেন্তে এই মুনাফাৰ ভাগ যায় কাৰ কাৰ পকেটলৈ? প্ৰশ্নসমূহ এই মুহূৰ্তত এইবাবে হৈ পৰিছে অতিকৈ তাৎপৰ্যপূৰ্ণ, কাৰণ মুখ্যমন্ত্ৰীয়ে সভাই সমিতিয়ে বা বিভিন্ন স্থানত সততে কৰি আহিছে এক বিশেষ মন্তব্য যে চৰকাৰী নীতি নিৰ্দেশনা সকলোৰে বাবে সমান, চৰকাৰে এতিয়া দুৰ্নীতি বিৰোধী স্থিতিত অটল হৈ আছে। যদি সেয়াই হয়, তেন্তে এইসকল বিষয়া কিয় এই বিশেষ নিৰ্দেশনাসমূহৰ পৰা বাদ পৰি গৈছে? কিয় এওঁলোকৰ বাবে সেই স্পেচিয়েল ট্ৰিটমেণ্ট? অৰ্থাৎ কিয় বিশেষ দৃষ্টিৰে চোৱা হয় এইসকল বিষয়াক? কাক কাক মেনেজ কৰি এইসকল বিষয়াই দপদপাই থাকে একেটা বিভাগতে একেটা বিষয়ৰ বাবতে দিনৰ পাছত দিন ধৰি? কিয় এওঁলোকৰ নোম এডালকো লৰাব নোৱাৰি? এই সন্দৰ্ভত PCCFে মুখ খুলিবনে? বনমন্ত্ৰীগৰাকীয়ে বিষয়টোত মাত মাতিবনে? নতুবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবনে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে? অপেক্ষাৰত ৰাজ্যৰ সচেতন মহল। নিউজ ডেস্ক, সাম্প্ৰতিক বাৰ্তা ডিজিটেল। আপোনাৰ নতুন ঘৰখন বাস্তুশাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰিব বিচাৰিছে নেকি? আপোনাৰ ঘৰত ধন সম্পত্তিৰ আগমন তথা দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ, ঘৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, মানসিক শান্তিৰ বাবে বাস্তুশাস্ত্ৰ প্ৰয়োগ কৰি আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে, তেনেহ'লে গুৱাহাটী, ত্ৰিপুৰা আৰু শিলচৰ বাকীৰ বাবে সুখবৰ। বাস্তুশাস্ত্ৰবিদ বিপাংশু ভট্টাচাৰ্যৰ সৈতে আজি যোগাযোগ কৰক। যোগাযোগ অথবা বুকিঙৰ বাবে ফোন নম্বৰ 6001730761।